সো হেল্ল' গাইজ গুড মৰ্ণিং আৰু গুড মৰ্ণিং যদি এতিয়া পূৰা বেলি মোৰ ওপৰত ঠিলে আৰু 11টামান বাজিছে। চ' আজি ভাবিলোঁ কিবা এটা ভিডিঅ' দি দিওঁ, যিহেতু মই বহুত দিন ভিডিঅ' দিয়া নাই। আৰু এতিয়া আছোঁহি মই খাটত, এফালে আমাৰ খাটত। চ' খাটত আছোঁহি মই, আৰু সেইফালে অলৰেডি চালোঁ আৰু এছিষ্টেণ্ট গ'ল। তো আজি কিবা এটা কৰা হ'ব, ভিডিঅ'টো শেষলৈকে চাই থাকিব। কিবা এটা মানে এক্সপেৰিমেণ্ট কৰিম, কিবা পাগল ধৰণৰ হ'ব অলপ। তো আপোনালোকে চাই জনাব কেনেকুৱা পালে কি। তো দেখাই আছোঁ কি কৰিম আজি। আহিছোঁ খাটত আৰু বহুত বেছি ৰ'দ দিছে। চ' ৰ'দ দিয়াৰ কাৰণে আজি কিবা এটা কৰিম বুলি ভাবিছোঁ। চ' ভিডিঅ'টো একেলগে চাই লওক, গম পাব কি কৰিম। পাই গ'লোঁ, অলপ চশমাটো লগাই দিলোঁ কাৰণ বহুত বেছি ৰ'দ দিছে। তো ষ্টাইল মৰাৰ কাৰণে নহ'ব, কাৰণ ৰ'দটো বহুত বেছি, চ' সেইটো কাৰণে চকুত ধৰিছে। তো দেখাই আছোঁ কি কি আছে আজি। তো এফালে মই দেখাই আছোঁ ৰ'ব, এয়া টাৱা আছে, এইফালে কেৰাহী আছে, টাৱা গৰম কৰিবলৈ দিয়া হৈছে, কেৰাহী গৰম কৰিবলৈ দিয়া হৈছে। আৰু ইয়াত আজি কিবা এটা বস্তু ভাজি খাম। তো অলৰেডি এফালে চালু আৰু এছিষ্টেণ্ট আছে, দেখাই আছোঁ আপোনালোকক। তো চালুৰ এছিষ্টেণ্ট হাতে আছে। তো এইটো নলা হয়, বোকাডোখৰ পাৰ হ'ব লাগিব। চ' এইফালে দেখাই আছোঁ চালু আৰু এছিষ্টেণ্ট আছে। তো ইয়াত বহি আছে, চাহ যিহেতু এডোখৰ, তো চচমাটো খুলি দিওঁ। তো হেৰি ইয়াতে বহি আছে চালু ভাই। অল এভৰিথিং হৈ গ'ল, তোমাৰ বাইক থৈ আহিলা? বাইকখন থৈ আহিলোঁ মই, বহুত ৰ'দ দিছে। চ' সেইটো কাৰণে ইয়াত কি অনা হৈছে। আৰু এইফালে আমাৰ এছিষ্টেণ্ট ভাই, হেল্ল' হাই হাই। চ' কি কৰে দেখাই আছোঁ, কিবা এটা ভাজিম, যিহেতু টাৱা আৰু কেৰাহী দেখালোঁ। তো ইয়াত কণী আছে, কণী আজি ৰ'দত বনাই খাই চাম। তো অলৰেডি টাৱাখন গৰম হৈ আছে, তো কণীটো দি দিম, অলপ গৰম হ'ব দিছোঁ টাৱাখন। তো চাই থাকোঁ ভিডিঅ'টো একেলগে। খাই আছোঁ আমি কি আনিছোঁ। তো এফালে পলিথিনটোত আছে, তো এফালে মেগী আনিছোঁ। মানে যিহেতু কেৰাহীত দেখা পাইছিলে, কেৰাহীটোত যদি কেনেবাকৈ কণী নিসিজে ৰ'দত, তো আমি কিবা এটা বনাই খাবলৈ যিহেতু আহিছোঁ, তো মেগী লৈ আনিছোঁ। আৰু এফালে জলকীয়া আছে, আৰু এফালে নিমখ হালধি, আৰু এফালে কণী, বইল কণী। বইল কণী নহয়, কেঁচা কণী। তো যিহেতু টাৱাখন ৰ'দত দিয়া হৈছে, টাৱাখন গৰম হ'ব দিম, তাৰপিছত কণীটো ভাঙি তাত বনাই খাই চাম, মানে দি চাম। যদি সিজে তো সিজিলেতো ভালেই কথা, নিসিজিলেতো উপায় নাই আৰু। চ' গাইজ অলৰেডি সিহঁতি বোলে তেল দি দিলে, মানে কেৰাহী নহয়, টাৱাখনত তেল দি দিলে চালোৱে। তো মই এনেই খৰিচি অলপ চাব গৈছিলোঁ, কাৰণ জুই জ্বলাব লাগিব না, তো মেগী বনাব লাগিব। চ' সেইটো কাৰণে খৰি অলপ চাব গৈছিলোঁ। তো এফালে তেল দি দিলে, কি চালোঁ তেল দি দিলা নেকি? য়েছ ব্ৰ, ইয়াত তেলটো দি দিয়া হৈছে, কাৰণ তেলটো গৰম কৰিব লাগিব। তেলটো গৰম কৰিব, ইয়াত তেল দি দিলে অলৰেডি। তো আমি 5 টকীয়া তেল পেকেট এটা লৈ আহিছোঁ, দুখীয়া ঘৰ আপোনালোকে গম পায়। 5 টকীয়া তেল পেকেট, এইটো 5 টকীয়া তেল পেকেট এটা লৈ আহিছোঁ, পইচা পাতি নাই। তো এইটো মানে আমাৰ গৰম তেলটো গৰম হ'ব, আৰু তোমাৰ টাৱাৰখনো গৰম কৰিছোঁ আমি। তাৰপিছত কণী দি চাম। কণী দি চাম কি হ'ব, মানে যদি হয়তো মই জীৱন মই এনেকৈ খাম, গেছো বাজি যাব, পইচা বাজি যাব। ই বোলে এনেকৈ খাব বোলে। চবেই জানে চালু পইচা নাই, দুখীয়া ঘৰ লয়। তো আজি কৰি যাম, ফাৰ্ষ্ট টাইম, আজিলৈকে কৰা নাই তেনেকুৱা, মানে কৰিও চোৱা নাই। চ' আজি বনাই চাম, বনিব নে নবনাই। হাফ বইলটো খাম ন? য়েছ, মানে কেঁচাকৈ খাই আছোঁ নে কণী, তো হাফ বইলটো খাব পাৰিম। তো যি হওক, খোৱাটো খামেই, কণীটো কেঁচাকৈ খায়। চ' গাইছ সিহঁতৰ পূৰা আলোচনা চলিছে, কিবা নেক্সট কাহিনী কি আহিব চালোঁ মটৰ চালুত। মটু চাউলত আহিব তোমাৰ কি আহিব বা, মানে আমি একচুৱেলি কি হ'ল ন, টাইটেলটো আমি প্ৰথম নেভাবোঁ, প্ৰথম কাহিনীটো তো কাহিনীটো মিলাই পিনে টাইটেল কিবা এটা দি দিওঁ। টাইটেলটো মেইন নহয়, কাহিনী মানে এতিয়া কেনেকুৱা কি আহিব, কমেডি আহিব নে ৰোমেণ্টিক আহিব নে কি আহিব। একচুৱেলি কমেডিটো কৰি ভাল লাগে, কমেডি কি হৈ যায় মানে তাৰ আগৰ ভিডিঅ'টো ৰোমেণ্টিক আহিছে, এতিয়া নেক্সট এটা আহি আছে ন, আজি আহিব কি জানো। আজি আহিব আপোনাৰ, আজি এটা আহিব ভিডিঅ' মডাৰ্ণ লভ চেপ্টাৰ 1 আহিব, চেপ্টাৰ 1 ডাবল বনিব, ডাবল। তো এইটো কি হয়, এইটো অবলি এডিটিং চিৰিজ কমপ্লিট হৈ আছে, তো জাষ্ট আজি আপলোড কৰি দিম। জাষ্ট মানে চব এডিট চেডিট কৰি পূৰা মানে জাষ্ট আপলোড কৰিবলৈ বাকী আছে। আজি গধূলি আহিব ন? ত' গধূলি কেইটা বজাত আহিবা? গধূলি তোমাৰ 5টা বা 6টাৰ ভিতৰত। 5টা বা 6টাৰ ভিতৰত পাই যাব আজি। তো আজি এটা পাই যাব, নেক্সট কমেডি আহিব ন? সেইটোৱে আলোচনা কৰিছোঁ, কি যে কোনো মানুহে নাই, মটু ক'ৰবাত মটু ক'ৰবাত গৈছে, চ' সেইটো কাৰণে নহ'লে তো জমি গ'ল দিন অলপ আৰু, মানে কাহিনীটো আই থিংক ভবা হৈ গ'ল। তো সি নাই যিহেতু, আজি আমি যিমানটো পাওঁ মানে জকাটো হ'লেও বনাই থ'ম, আৰু খালি মাংসবোৰ খুৱাম। সেইফালৰ পৰা আহিবি। মানে বহুত ভিডিঅ' মই দেখিছিলোঁ যে মানে আপোনাৰ এনেকৈ কণী বনাই খোৱা, মই বহুত ভিডিঅ' এনেকৈ দেখিছিলোঁ অৰ্ডাৰত। তো আধা হাফ বইল হয়, কিন্তু আজি চাওঁ কি হয় আমাৰ মাজত। আজি টেম্পাৰেচাৰটো ইমান বেছি নহয়, তো আই থিংক গম পোৱা নাই। যেতিয়া ভিডিঅ' এডিট কৰিম মই আপোনাক ইয়াত লিখি দিম, মই চাই মেলি টেম্পাৰেচাৰ এতিয়া চাম, চাই মেলি মই লিখি দিম তাত কিমান আজি চলি আছে আমাৰ ইয়াত। বৰ বিশেষ আজি দিয়া নাই ৰ'দটো। চ' গাইজ যাই চেক কৰিলোঁ, পূৰা টাৱা গৰম হৈ আছে, কাৰণ আমি বহুত দেৰি টাৱাখন দেখা পাইছে নাই? অ'কে, তো আমি বহুত দেৰি টাৱাখন থৈ দিলোঁ। আমি কিমান এক ঘণ্টা নাই হোৱা, আই থিংক 40 মিনিটমান হৈ গ'ল। চ' টাৱাখন থৈ দিয়া হৈছে অলৰেডি, এতিয়া গৰম হৈ গ'ল। কণী দি চাম, কণী লৈ আনিছে সিহঁতি। চালোঁ কণী লৈ আনা, তো চালোঁ বোলে কণী লৈ আনিছে, তো তাক দি চাম ইয়াত। তো আপোনালোকক বেক কেমেৰাত দেখাই আছোঁ। চ' গাইজ চালোঁ এটা দি দিব কণীটো, চালোঁ দি দিয়া। Yes bro. Evina Hajina saja ho gaya re janu. Let's go guys. Oh bhai sahab,
কিবা যোগান ব্যৱস্থা আনিছা নাই গাইজ একো নহ'ল যে কইনটো চিয়ং ভি নকৰিলে যে চ' গাইজ এনেকৈ থৈ দিম লাগিছোঁ অকণমান দেৰি কাৰণ এতিয়ালৈকে একো চেওঁ নকৰিলে কাৰণ মানে গৰমটো হৈ আছে কিন্তু অলপ দেৰি এনেকৈ থৈ যাম তো অলপ আহি চাম আমি তাৰপিছত নাই এতিয়া আমি মেগীখিনি বনাই লওঁ চ' দেখাই আছোঁ আপোনালোকক এতিয়া মেগীটো বনাই লওঁ কাৰণ কণীটোতো আই থিংক নহ'ব যেন লাগিছে হয় নাই জানো খাব পাম জানো কণীটোতো অলপ হ'লেও চাটিম অলপ টেষ্ট কৰি চাম আই থিংক নহ'ব কণীটো কাৰণ 34 ডিগ্ৰীমান চলি আছে মই জাষ্ট নেটত চেক কৰিছিলোঁ কাৰণ ইমান গৰমত নহ'ব তো মেগীটোৱে বনাই খাম যিহেতু আহিলোঁ তো এফালে এছিষ্টেণ্টে পিঁয়াজ কাটিছে এছিষ্টেণ্ট পিঁয়াজ কটা হৈ গ'ল নেকি নাই ধুইছোঁ তো আমি জুইটো জ্বলাই লওঁ হেল্ল' ক'ত জ্বলাম সেই খৈখিনি জুইটো জ্বলাম চ' গাইজ এয়া যাওক চৌখা বনোৱা হৈ গ'ল এফালে চালুৱে দি আছে খৈ চালু ভাই পিঁয়াজ ব্ৰ তো এফালে চালুৱে খৈ দি আছে তো এতিয়া বনোৱা হ'ব এফালে কেনেকৈ বনোৱা হ'ব টিপটপ ইয়াত কিন্তু বতাহটো বৰ ধুনীয়া মাৰিছে ন চালু ধুনীয়া মানে গৰম বুলি অনুভৱে হোৱা নাই লৈ কেহি লৈ না An hour later. গাইজ এইটো চাওক অৱস্থা কণী আমি তেল দি বহুত ভুল কৰিলোঁ আৰু এতিয়া ভাবিছোঁ এইখিনি এই কেৰাহীতে দি দিয়া হ'ব কাৰণ ইয়াত যিহেতু জুই জ্বলোৱা আছে কেৰাহীত দিলে সিজাই খাই দিম আমি হয় নাই চালো আমি সিজাই খাই এইটা চাউণ্ড আহি লাগে আকৌ ৱাহ ৱাহ ধুনীয়া গোন্ধাইছে হয় উল্টিয়ালে দেৰিছে ইয়ে মজা মানে গেছ থোড়া এটা কাম বাকি रहे মানে ন ধুপে কারিগর কে এটা অ্যাসিস্ট্যান্ট থাকিয়া এই এখন কি হ'ব পিয়া কি হয় ঠিক নাই আজি মানে গাছ এটা একদম জংগলি খানা মানে প্রথম জংগলি খানা মানে দেখা যাও কি হবে আগুন জ্বালাও রে তো গাইজ কি হ'ব গম পোৱা নাই এফালে এছিষ্টেণ্টে চব দি দিলে এফালে পিঁয়াজ কণী কেঁচা চেঁচাই দি দিলে এছিষ্টেণ্ট কি হ'ব খাব হ'ব নাই বঢ়িয়া হ'ব নাই আমাৰ কাৰিকৰ এছিষ্টেণ্টে কি হয় নাজানো আৰু হয় নাজানো কেনেকুৱা লাগিব খাই খাবলেতো ভাল লাগিব একোৱে নাই শুকান বাহিৰত খালে যি হ'লেও ভালেই লাগে আচলতে আমি নিসিজাকৈ নাখাওঁ বাৰু পিঁয়াজ বা কেঁচাকৈ খাব পাৰি একো নাই আৰু এইবোৰ কেঁচাকৈ খাব পাৰি কণীও কেঁচাকৈ খাব পাৰি তো নিমখ হালধি দি আছে মেগীটোহে এনেকৈ বনালে ভাল হ'ব জানো পানী দি দিবি নেকি ইয়াত দি কিনে পানী দি দিম ধুৱাইছে পিছফালে বহি আছোঁ ধুৱাইছে জুই জ্বলা নুমালে চব গোটেইটা মেগী দি দিবি নেকি জুইব জানো তো চালু এফালে মেগী লৈ আনিছে 4 পেকেট আছে ন তো 4 পেকেট মেগী দি দিয়া হ'ব জুইকা জ্বলাই লোৱা পাত না তো এফালে মেগীকেইটা প্ৰথম দি দিয়া ইয়াত তাৰপিছত মছলা দি দিব ইয়াত হওক আৰু খাব কি হয় ঠিক নাই আজিলৈকে এনেকৈ খাই নাই পোৱা কিন্তু চ' গাইজ ইয়াত পানী দি দিলে এতিয়া মছলা দি দিয়া হ'ব মছলাকেইটা ক'ত থলা এইফালে মছলাকেইটা আমাৰ মেগীৰ মছলা তো ইয়াত দি দিয়া হ'ব এতিয়া অ'কে জুইকা অলপ জ্বলাই দিব লাগিব এই চালু ফাইল দিয়া নাই এইকেইটা চ' চালুৱে দিব এতিয়া মছলা অলপ ষ্টাইলত দিয়া অঁ ৰ'ব চালু অঁ গুড বাহিৰতে পইচা এইটো কি ভালকৈ নাজানো দেখিছিলোঁ ভিডিঅ'ত এই এছিষ্টেণ্টে ঢাকি দিলে মালটো অলপমান সিজাৰ পিছত আৰু খাব পাৰিম আৰু হয় নাই চ' গাইজ আমাৰ পূৰা সিজিলেগৈ আৰু অলপমান বাকী আছে কাৰণ দাঙি দিয়ে অলপ ঠিক আহিব জানো সেইটো অলপ এতিয়া চাইনিজৰ বনাই ল'ম সেইটো চাইনাত অঁ তো এতিয়া খাবলৈ আকৌ ব্যৱস্থা কৰিব লাগিব কিবা এটা
চ' গাইছ চাওক কি বনাইছে আমাৰ এছিষ্টেণ্ট কি বনালা এইটো চাইনিজ অঁ ধোৱা বস্তু কিমান দিমাগ লগাইছে ন দিমাগ আছে ল'ৰাটো বহুত উন্নতি আছে তো এইফালে চোৱা চালিয়া মই কাঁহীতে বহি দি পাইছোঁ কাঁহীখন মই গম নাপাওঁ কাঁহী বেলেগ এখন দিয়া ত' এইফালে কাঁহীখন মই দেখাই পোৱা নাছিলোঁ তো এখন পেলাই দিওঁ বেলেগ এখন আনিলে এইফালে চালোৱে তো এতিয়া ভাগ কৰিব আমাৰ এছিষ্টেণ্টে A few moments later. ময়ো যাম বৈ তুমি গৈ থাক মই গৈ আছোঁ আমি খাই গৈ আছোঁ চ' খাই লওঁ নেক্সটত হাতীবলৈ যাম আমি খাই লওঁ তাৰপিছত হাতীবলৈ গৈ আছোঁ আমাৰ অঁ দিয়া অকণমান এই জলকীয়া দিব জলকীয়া খাব নোৱাৰোঁ কণীটো দিয়া আছিল ত' আমাৰ আৰু এজন পাৰ্টনাৰ আহিলে হ'লে ত' মই খাই লওঁ কেনেকুৱা লাগিছে কম দিয়া খাই কেনেকুৱা লাগিছে একদম বঢ়িয়া কি হ'ল কণীটো পালে সি কাম নাই কৰা যে পিছত আহিছে পিছত যা লৈ যা মজা আছে এই কণী লৈ যা আচলতে মেগীটো মজা লাগিছে সেই খাই আছা মেগী ইয়াত বহিবি আৰু নাখাওঁ যদি কেলা বহুত মজা লাগিছে খাই হাতে খাওঁ দেই কেলা বাওঁহাতে খাব নাজানো সোঁহাতে কেমেৰা লৈ আহিছোঁ চ' খোৱা ভাল হোৱা নাই ধুমধাম খাই লওঁ তাৰপিছত হাতীবলৈ গৈ আছোঁ দেখাই আছোঁ চ' গাইছ এতিয়া খোৱা বোৱা হৈ গ'ল আৰু সঁজুলিখিনি লৈ লওঁ তো আগত সাঁতুৰি আছে ল'ৰাখিনি অলপ সাঁতুৰি লওঁ কাৰণ বহুত দিন সতা নাই মানে কি ক'ব হাতী বহুত দিন সতা নাই তো দেখি সাঁতোৰাটো লাগিছে বহুত ল'ৰা সাঁতুৰি আছে তো এটি চালুতে আগত গ'লেই চালুৰ এছিষ্টেণ্ট ঐ চালু সাঁতুৰিবি নেকি চালু ঐ চালু সাঁতুৰিবি নেকি তো সাঁতুৰিবলৈ গৈ আছোঁ চাই থাকক এইকেইটা ক'ৰবাত থৈ দিওঁ কেৰাহীকেইটা তো নেক্সট সাঁতুৰিবলৈ গৈ আছোঁ এইকেইটা ইয়াতে থৈ দিওঁ ক'ৰবাত এইকেইটা ইয়াতে থৈ দিওঁ ন তো ৰাম বহুত ল'ৰা সাঁতুৰি আছে এইকেইটা 5টামান সাঁতুৰি আছে এইকেইটা ইয়াতে থৈ দিওঁ সাঁতুৰিবলৈ গৈ আছোঁ বৈ তো দেখাই আছোঁ এই কেইটা হ'ব এটা দুটা কাৰ বুদ্ধি হৈছিলে কণী একদম ফ্লপ ৰ'দত ফ্লপ কেইটা পৰা সাঁতুৰি আছে এটা দুটা 3টা 4টা 5টা 6টা 7টা পানী অৱস্থা নাই একদম চ' গাইছ নেহাটো একদম পানী বেয়া হয়নে চালোঁ খহু হ'ব ন খহু হ'ব ফটোৱা মানে ঘেন্দা কৰি দিলে একদম পানী অৱস্থা নাই বেয়া ঘূলি মাৰিলে এইকেইটাই চ' ভাবিছিলোঁ সাঁতুৰিম বাট নেসাঁতুৰি এইকেইটা এইখিনি পানী সাঁতুৰিলে মানে কি হয় নাজানো খহুটো চিয়'ৰ হ'ব মানে চ' সেইকেইটা থোৱাই লৈ লওঁ তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ নাই চালোঁ আজি ইমানতে সমাপ্ত কৰি দিওঁ লগ পাম নেক্সট ভিডিঅ'ত লগ পাম অঁ নেক্সট ভিডিঅ' ধমাকা ভিডিঅ'টো হ'ব কি 3টা ভিডিঅ' খোৱা ভিডিঅ'টো হ'ব নেক্সট ভিডিঅ'ত চালিয়া বেলেগ এইটো চালিলে মানে বাই